এতিয়া গেছৰ যিহে প্ৰব্লেম চলি আছে, কিবা উৎসৱ আহিলে আমাৰ কিবা মিঠা বস্তু বনাবলৈ বহুত দিগদাৰী। সেইকাৰণে আজি মই একেবাৰে কম গেছ ব্যৱহাৰ কৰি আৰু কম সময়ত বনোৱা মই মিল্ক পেৰাৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই আধা কাপ গাখীৰ লৈছোঁ, মই 1/4 কাপ চেনি লৈছোঁ, অলপ গৰু ঘিউ লৈছোঁ, ইলাচীৰ গুড়ি লৈছোঁ আৰু একাপ মিল্ক পাউডাৰ লৈছোঁ। আৰু গোটেইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম, যাতে এতিয়ালৈকে কিন্তু মই গেছ জ্বলোৱা নাই। আৰু এতিয়া গোটেইখিনি ইয়াতে পূৰা মানে মিক্স কৰি ল'ম, যাতে গাখীৰ গোটেই মিল্ক পাউডাৰখিনি যাতে ভালকৈ মেল্ট হৈ যায়। এই ধৰণে মই গোটেইখিনি মিক্স কৰি ল'লোঁ আৰু এতিয়া গেছটো জ্বলাই গেছত পাতিছোঁ। আৰু এতিয়া এই ধৰণে লৰাই থাকিম, কাৰণ অলপো এৰি নিদিব, নহ'লে লাগি যাবগৈ। সেই মানে তলত একেবাৰে সোনকালে লাগি যায়, কাৰণ যিহেতু আমাৰ মিল্ক পাউডাৰত ফেট নাথাকে, সেইকাৰণে খুব সোনকাল লাগি যায়। আৰু এইটো দুই ধৰণে বনাব পাৰি। একেবাৰে গাখীৰটো যদি বেছি গৰম কৰি বনায় তেতিয়াহ'লে আকৌ ইমান নালাগে, কিন্তু গাখীৰ গৰম কৰিলে গেছ বহুত যাব। সেইকাৰণে এই ধৰণে বনালে গেছো কম লাগে, সময়ো কম লাগে, খুব সোনকালে হৈ যায়। এই ধৰণে লৰাই লৰাই চাওকচোন, এইখিনি পূৰা শুকাবলৈ ধৰিছে। এয়া খালি মানে লৰোৱাটো বন্ধ নকৰিব, নহ'লে তলত লাগি যাব। আৰু অলপ মই ঘিউ দি দিছোঁ, কাৰণ ঘিউটো অলপ কম লাগিছে, অলপ লাগি ধৰাৰ নিচিনা হৈছিলে। সেইকাৰণে মই অলপ ঘিউ দিছোঁ। আৰু ঘিউ দিওঁতে দেখিছে নহয়, এইটো একেবাৰে এৰাই গৈছে, মানে হেৰিটো এৰি গৈছে পূৰা ধুনীয়াকৈ। আৰু এয়া চাওক, আমাৰ এইটো প্ৰায় ৰেডি হৈয়ে গ'ল। আৰু এতিয়া এইটো মই অলপ চাম হাতত দি পেলাই, এয়া চাওক পূৰা লাডু হৈ গৈছে। এই ধৰণে এটা চেক কৰি ল'ব, যদি হাতত লাগি থাকে তেতিয়াহ'লে আৰু অলপ বনাব লাগিব। আৰু এতিয়া মই এইটো নমাই পেলাই ঠাণ্ডা কৰিবলৈ থ'ম। এই ধৰণে মই নমাই পেলাই এতিয়া মই ঠাণ্ডা কৰিম। আৰু ইমান সহজ হয় ৰেচিপিটো, এইটো কেতিয়াও ফেইল নহয়, মানে হ'বই। আৰু এতিয়া ইয়াত অলপ ঘিউ দি পেলাই, ঠাণ্ডা হৈ গ'ল, এতিয়া অলপ ঘিউ দি পেলাই ভালকৈ মই এটা বনাই ল'ম। আৰু এতিয়া ধুনীয়াকৈ এটা ড'টো বনাই ল'ম। এয়া চাওক, এইখিনি খুব ধুনীয়াকৈ হাতত ইমান লাগি অহা নাই, ঘিটো দিলে আৰু হাতত নালাগে। আৰু এতিয়া পূৰা ঠাণ্ডা হৈ গ'লগৈ। আৰু এয়া চাওক, খুব ধুনীয়া হৈছে। আৰু এতিয়া মই ড'টো বনাই লৈছোঁ। আৰু এয়া চাওক, এইটো মানে শ্বেপটো আপোনালোকে যেনেকুৱা ইচ্ছা এনেকুৱা দিব পাৰে। মই এই ধৰণে এটা শ্বেপ দি লৈছোঁ, পেৰাৰ শ্বেপ। আৰু এতিয়া এয়া চাওক, গোটেইখিনি হৈ গ'লগৈ। আৰু ওপৰত অলপ গাৰ্নিচিঙৰ কাৰণে অলপ চেৰি কেইটামান মই দি দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। আৰু যদি ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।